গাইস 4,000 মারি দিছিলি। চুপ চুপ চুপ। হেল্ল' guys, untuk nonton prank call স্বাগতম guys, স্বাগতম জয় গুণ্ডা। তো প্ৰথমতে আজি কৈ লওঁ মানে নেক্সট প্ৰেংকটো মানে মানে একদম অলপ মানে আনএক্সপেক্টেড প্ৰেংক হৈ গৈছে। মানে মই ভবা নাছিলো যে সেইখানটো কৰিব পাৰিম ফাৰ্ষ্ট প্ৰেংকটোতে। তো বাকী সিমান বেমাৰ হৈ থকা সিমান কাৰণে নকৰিলো। তো আজি হ'ব আছে এনেকুৱা এটা প্ৰেংক মোৰ লগৰ শান্তিৰ লগত। মানে মোৰ লগৰ শান্তিক কিমান হেল্প কৰে কি কৰে চাওঁ। তো তাকে মানে মানে কি লগৰ শান্তি গম পাব মই প্ৰেংক কৰিলি। তো সেইকাৰণে আজি মানে অলপ ডাইৰেক্ট কৰিম মই হিচাপে কৰিম আৰু। তো প্ৰথম যাওঁ মই আমাৰ অভিজিত, সকলোৱে চিনি পায় অভিজিতক। তো দি আছো পইচা। হেল্ল' এটা কথা হলে এ পইচা অলপ লাগছিলে। মোৰ এক্সিডেণ্ট হলে এই আদাবাৰী এখেন্তিত। হা ভিডিঅ' কল কৰি আছো ৰ। পইচা এটা নিদাকে গাড়ীৰ মানে আগৰ ভাইজাৰখন ভাংছি এখন লৈ যাম বুলি ভাবিছিলো। হা মানুহটো ইমান এটা অনা গাড়ীখনৰ সেই হৈছে ৰ। আছো মানুহ আছে ঘৰত যাবা দিয়া নাই ৰ। এতিয়া থৈ ৰাখি আছে। এই নাই কি কোৱা যিটো পইচা নাথাকে যাবা না এখন গাড়ীত মানে খুন্দিছিলো। দি আছো দে। এ দাদা কথা পাতব নেকি? কথা নাপতে বোলে। বনজিত নাই, তই ভিডিঅ' কৰি চাব পাৰ। মই আদাবাৰী চকত আছো। আকৌ প্ৰেংক কৰা নাই। নাই কৰা প্ৰেংক। আজি চব ফালতু হৈছে গাইস। চবে গম পাই আছে। লগৰ অভিজিতক ফোন মাৰলো। এইবাৰ ভাবছো কি আমি দাদাক ফোন মাৰিম। দাদাই কেনে ৰিয়েকশ্যন দিয়ে চাও। হেল্ল' ক'ত আছ হা? কিবা কৰি আছ নেকি? বিজি আছ নেকি? কথা এটা হৈছিলা তোনাৰ বাগিয়াতে মোৰ এক্সিডেণ্ট হলা। এখন কি বুলি কয় জাগৰা দিছে কি বুলি কয় এখানটিত মোক যাবা দে নাই পাৰাই। মোক যাবা দে নাই পাৰাই। মোৰ আৰু ইয়াতে একো ভুলো নাই আৰু কি বোলে পইচা লগা হৈছে হা। পইচা আছে নেকি? সুন্দৰ নাই মানে কি গাড়ী এখন যে মাত দিছো তাৰে মানে মাৰুতি এখন মাৰছো আঘাত। তাৰ বেক লাইটটো গেছি 2,000 খুজি আছে। পইচাটো আনা নাই মই কিমান। আমাতকে দূর হয়ে যায় আবার। সেই নকয় গিয়া তোমার তারে অভিজিৎ আমাক ফোন নকৰা গিয়া। ঘৰত যদি পইচা আছে ডাঙৰ গিয়া মীনাংসা কৰি দিবাতো লাগবই অলপমান হলেও তেতিয়া। সেইটো হয় তথাপি অভিজিতক ফোন মাৰলো অভিজিতে ফোন ধৰা নাই। তোমাৰ এতিয়া কি মানে সেই হৈছে নেকি? কিবা বেয়াকে গৈছে নেকি? মোৰ বিশেষ হোৱা নাই, মোৰ অলপ এনে উপৰে উপৰে চাল গৈছি। পইচা আছে না নাই? পইচা সিমান নাই ৰবা, মই 200 মান লৈছিলো। ফুল চিৰিয়াছ গাইছ। 2,000 কৈছি ৰবা। ৰবা মই এটা ফোন কৰি আছো তাৰপিছত তোমাক মই মাৰি আছো ৰবা। দে পাৰবা। এইটো আনপ্ৰেংক হ'ব গাইছ তামাকা। ফোন মাৰব যদি পইচা পাই মোক মাৰব, তাৰপিছত এনেকে পইচা হলে আপোনালোকক মই স্ক্ৰীনশ্বট পৰ্যন্ত দিম। মই মাৰছি ফোন মাৰছি। হেল্ল'
এ আছে তার থামথাও এই হ্যালো হ্যালো কেমন খান দামো আর বাদি আছো ফুরবা দাম আমি আছি বোম ফুরবা দাম আজি আমি এটার উচ্চিস কেন দিও যদি পয়সা আহে আপোনালোকক দেখাই দিম আৰু এনেকে আগে চৈতান মাতি অলপ পিছত আনছোতো মানে ৰিটাৰ্ণ মামলাত নে ফুৰবা যাম গাইছ ধামাকা প্ৰেংক হৈ গেল দেই কবা লাগব ভগৱান এগুলা যেতিয়া কোন হয় কেনা দিছো গাইছ 2000 টাকা গিয়েছে 2020 रुपीस दिल से शुक्रिया भाई तेरे को भाई सैल्यूट करता हूँ ऐसे दोस्त हर किसी को मिलना चाहिए गाइस हर किसी को मिलना चाहिए गाइस बाप रे बाप म्यूजिक लगे दिया গাইছ পইচা আহিলে চনি আছো বাৰু ভিডিঅ'টো অলপ ৰখাই দিওঁ গাইছ ফোন ফোন মাৰছি গাইছ হেল্ল' হেল্ল' অ ক তোমাক মই মাৰ শপত মই দিব পাৰিলো এই ফোনটো ৰিচিভ কৰা ভগৱান শপত আমাৰ ব্যৱসায়ৰ মন্দিৰৰ শপত ৰিচিভ কৰা নাই মইতো মোৰ লগত গুগল পে ফোন পে নাথাকেই মই দিম জানো এইটো গম পাওঁ ভগৱান সঁচাম ফোন ৰিচিভ কৰা নাই বাৰু নহ'লে মই তোমাক 1500 মান কিবা এটা কৰিব পাৰিলো হয় সেই কথা ফোন কৰিছে নে কৰা নাই নাই মই তোমাক ফোন মাৰি আছো মই এটা ফোন কৰিলো তোমাক আৰু নেক্সট ফোন মাৰি আছো গাইছ অভাৰ বাপাৰ শান্তি যিখিনি পাছে হেল্প কৰিছে কৈ দিওঁ ইয়াক অলপ নাই অলপ লাষ্টত ক ইবাৰ এটা বেলেগক মাৰো নেকি গাইছ এবাৰ পাপু আমাৰ ৰিয়ান দা বেষ্টি তো বেয়া নাপাব গাইছ বেষ্টি ৰিয়ান বেয়া নাপাবি হেল্ল' অ ৰিয়ান ক'ত আছ হা এই ঘৰত এই এটা কথা আহিছিল হা অলপ পইচা লাগছিল হা পইচা মানে কি ফুৰবা আহিছিলো এবাগে মানে এক্সিডেণ্ট হৈছে ৰবা এ মোৰ মানে গাড়ী এখনক যাই পেলাই খুন্দা মাতিছো সি এতিয়া পইচাৰ দাবী কৰিছে কিমান টকা বেছি কোৱা নাই 4000 টকা কৈছে 4000 তোমাৰ তাত কিবা আছে মানে কি যায় মানে কি মই কথা পাতিছিলো হা ফোনত কথা পাতি থাকাতে মানে মই গম নাপালো আগত দেখি চাচি এখন হঠাৎ ৰখাই দিছি মই যাই পেলাই খুন্দা মাত দিয়া গৈছে বেকলাইট এটা ভাঙছি তোমাৰ তাত কিবা হ'ব নেকি অলপ মই বাকী বাৰু অলপ চলপ মেনেজ কৰিছো 2000 মান চাচোন ধামাকা প্ৰেংক হ'ব যাই আছে দি আছো স্কেনাৰখন দি আছো দে গাইছ ইও স্কেনাৰ আছে বোলে পইচা কি দে নাজনো তো ধামাকা প্ৰেংক ৰিয়ান যাবি স্কেনাৰ দিছো লগ লগ চিন কৰিছি পইচা আহে যদি এটা লগাই দিম সঁচাকে চাও কি বাজব ৰ কিমান আহে চাও ফাইনেলি গাইছ দুটাই মানে হেল্প করছে মানে এটা কিন্তু দুটা হেল্প করছি তো বাকি বেশি ভিডিওটো নেটকো বেশি আর নাকাকো নকৰো এখানে সমাপ্ত কৰিম সব দৌকে ফোন মাৰি কম পইচাটো দি এবাৰ পইচা ললে ফাৰ্ষ্ট কম কম কিমান তাৰপিছত এক ফোন মাৰি ব্যালেন্স চেক কৰি আছো গাইছ ব্যালেন্স স্লো আহিছে আমাৰ ক'ত বুজি আছো গুৱাহাটী ফাইনেলি গাইছ ধামাকা প্ৰেংকত দিছো দিয়া আজি ধামাকা প্ৰেংক আমাৰ মানে কৰবা পাৰিম বুলি ভাবাই নাছো গাইছ তো বাকি যি কি নহওক ভাল লাগছে কিবা এটা প্ৰেংকটো কৰি
তো ই পইচা মাৰি গেলে মই স্কচক কওঁ আইছি কিমান আইছি কিমান গাইছ 4,000 মাৰি দিছি সিরিয়াসলি হেল্ল' আইছে 4,000 দিছা দে মই তোক ফোন মাৰিছো এইটো কমপ্লিট কৰি ল হা এ পার্টি বই দিয়া পার্টি জো পার্টি সিরিয়াসলি গাইস দেখে দি, 4,000 দেখে দি। মই তো এনেকে দেখাই দাও মই তো স্ক্রিনশটটো লগাই দিম 4,000 জাস্ট হানি দেখাই দাও এই গাইস 4,000 দি দিছি ओ गाइस दिल से रियान भाई शुक्रिया यार तेरा ऐसा दोस्त हर किसी को मिलना चाहिए तो एक बार रियानक फोन मारार আগত মই আমি इसको फोन मारो तो इसको प्रैंक आছিলে তো तो বেয়া চেয়া নাপাবি কৈ দিও মানে সিরিয়াসলি গাইস লাভ ইউ यार মানে সিরিয়াসলি গাইস লাভ ইউ यार ৰিয়ানক কৈছো গুগল না লাগিছে এ হেল্ল' এ পইচা পইচা নালগে বাৰু মোক এইটো প্ৰেংক এটা আহিছিল কাটি দিয়ে ফোন মাছ কাটি দিয়েছে গাইস খং হচ্ছে গাইস হয় আমি গাইস আপুনি ডায়েল কৰা নম্বৰ এ ভাই ফোন রিসিভ করে নাই আপুনি ফোনটো রিসিভ করে আপুনি ডায়েল যে কৰা মাথা দিছি যা আপুনি ডায়েল পিছত ফোন মাৰি আছো ইয়াক লাগে ৰিয়ানক ফোন মাৰি কৈ দিয়া নাই কি পইচাটো ৰিটাৰ্ণ মাৰো মই ৰিটাৰ্ণ মাৰি দিওঁ পইচাটো কেনেকে ৰিটাৰ্ণ মাৰিবা এতিয়া রিয়ানোর নাম্বার দিলে মান দিয়ে আগে মই এইটো কমপ্লিট কৰিলো নেকি গাইছ ইয়াৰ একদম বেয়া বেছি নহলো আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে এসটো গাইছ বেয়া বেছি ৰিয়ানক ফোন মাৰছো গাইছ হেল্ল' হেল্ল' এ ভাই থেংক ইউ ইয়াৰ প্ৰথমতে সেইগিলা বাদ দি মই পইচাটো তোক ৰিটাৰ্ণ মাৰি আছো কিয় বে? পইচাটো ৰিটাৰ্ণ মাৰি আছো কেমেৰা অন হৈ আছে কিবা এটা কৈ দি তোৰ লগত এটা প্ৰাগ হৈ গেল কি কয় এ গমে পোৱা নাই ৰিয়ান মই ভগৱানৰ কথা মই ডাইৰেক্টলি যেনেকে চিটুৱেশ্যনত গৈছি মই ডাইৰেক্টলি হোৱা বুলি ভাবিছো আৰু পাৰিম নাই নাই পাৰি দিগদাৰ পাৰিবি মই ভাবিছো পুৰা একদম চিৰিয়াছ হৈছে নেকি ভাল আৰু কিছুমান কেইটা তেনেকুৱা মাৰপিট হৈছে না পজিশ্যনেটলি সেইটো মই ভিতৰত ভয় গৈছো বেয়াও লাগছে মোৰ ডাইৰেক্টলি এটা মই পইচাটো ৰিটাৰ্ণ মাৰি আছো কেনেকা নিদিবি কিবা এটা কৈ দি কেমেৰা অন হৈ আছে গাইজে কি ক'ম আৰু বেয়া আৰু প্ৰেংক খালো আৰু বেয়া কৰি প্ৰথমবাৰ মই হাজাৰ বস্তুটো কোনি কোনি আছ তই এই কংকন আছে মোৰ লগত দে 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 মই মই বোলো কি যেতিয়া মই বহুত চিৰিয়াছ বুলি ভাবি গৈছো আৰু ভিডিঅ' বনাব যাই আছো কেতিয়াবা মানে মই জোৰোণত আছো হ'ব আজি বিয়া ন আজি জোৰোণ কালি বিয়া বেয়া বেয়া প্ৰেংক কৰিলে আৰু মোৰ লগতে ফাৰ্ষ্ট প্ৰেংক কৰিলো বেয়া চেয়া নাপা আকৌ নাপাওঁ এই স্কেনাৰখন দিবা মই ৰিটাৰ্ণ মাৰি আছো পইচাটো দে 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 তো বাকী শ্ৰেয়ানক অকমানো গম পোৱা নাছিল তো ডাইৰেক্ট মানে 4,000 মাৰ দিছে গাইছ 4,000 বা চেলুট গাইছ তো আমি অলপ দেৰিকে মানে আমাৰ স্কচ যাব ফোন কৰি ক'লে মোক বেয়া পাইছে একদম ক'লো গালিটো নেদাও বাৰু স্কচ একদম বেয়া নাপাবি তই ভাই ভিডিঅ'ৰ কাৰণে কৈছো একদম বেয়া নাপাবি তোক প্ৰথমতে কৈছো তোক মই হাত জোৰ কৈছো তই যিখিনি মানে হেল্প কৰা গৈছিলি না সেইখিনি মোৰ কাৰণে বহুত তো বাকী গাইছ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এণ্ড নতুন ভিডিঅ' আহি আছে আৰু নেক্সট প্ৰেংক কল কাৰ লগত লাগে প্লিজ কমেণ্ট কৰিব ইয়াতো ডাইৰেক্ট আমি মোৰ লগৰ বিলাকৰ লগতে কৰিলো মানে অলপ বেলেগ টাইপত দিছো লগ 4,000 মাৰি দিছে গাইছ কি কম তো বাকী জয় জুবিন দা এণ্ড নেক্সট ভিডিঅ'ত লগ পাইছো নেক্সট প্ৰেংক কল কাক লাগে কৈ দিব বাই বাই